প্ৰথমতে আপোনালোকে দীঘলকৈ উশাহ লৈ লওক আৰু দীঘলকৈ উশাহ এৰি দিয়ক। এনেকৈ আপোনালোকে ৩-৪বাৰমান কৰি লওক। আজি মই যিটো আসন কৰিবলৈ গৈ আছোঁ সেই আসনটোৰ নাম হৈছে setubondhanasan। এতিয়া আপোনালোকে ভৰি দুখন কোচাই আনি লওক আৰু হাত থাকিব দুই কাষে। এতিয়া আপোনালোকে দীঘলকৈ উশাহটো লৈ লৈ পেটটো যিমান পাৰে ওপৰলৈ উঠাওক। দৃষ্টি ওপৰৰ ফালে থাকিব। এইটো আসন আপোনালোকে ৩-৪বাৰমানকৈ কৰিব। অলপ ৰিলেক্স হওক। ৰিলেক্স হৈ কেনে দীঘলকৈ উশাহ আৰু নিশাহ এৰাৰ পিছত আপোনালোকে পুনৰ আকৌ হাত দুখন কাষত ৰাখি কেনে পেটটো ওপৰলৈ উঠাই দিয়ক। মানে এখন ব্ৰিজৰ দৰে দেখাত হৈ যায় আৰু সেইকাৰণে আপোনাৰ এই আসনটোৰ নাম হৈছে setubondhanasan। এই আসনটোৰ দুটা প্ৰকাৰ আছে। এবাৰ ছেকেণ্ড প্ৰকাৰটো কৰিবলৈ গৈছোঁ। এতিয়া আপোনালোকে হাতেৰে ভৰিত ধৰক এনেদৰে আৰু এতিয়া পেটটো ওপৰলৈ উঠাই দিয়ক। যেতিয়া পেটটো তললৈ নমাব তেতিয়া উশাহটো এৰি দিব। এই আসনটো কৰাৰ ফলত আপোনালোকৰ কঁকালৰ বিষৰ কাৰণে বহুত বেনিফিট হ'ব। যিসকলে কঁকালৰ বিষত ভুগি আছে আপোনালোকে এই আসনটো কৰি চাব, নিশ্চয় বেনিফিট পাব। আৰু ইয়াৰ লগতে আপোনালোকৰ কনষ্টিপেশ্যনৰ প্ৰব্লেমৰ ক্ষেত্ৰতো এই আসনে বহুতখিনি বেনিফিট আপোনালোকক দিব। গতিকে আপোনালোকে এই আসনটো কৰিবৰ কাৰণে চেষ্টা কৰক, যাৰ ফলত আপোনালোকৰ এই দুটা অসুবিধাৰ পৰা আপোনালোকে সকাহ পাব। প্ৰতিটো আসন কৰাৰ পিছতে বিশ্ৰামৰ বহুতেই দৰকাৰ। গতিকে আপোনালোকে বিশ্ৰাম লৈ ল'ব আৰু বিশ্ৰামটো লৈ কেনে আপোনালোকে বাওঁকাষৰীয়া হৈ কেনে উঠিব। আৰু আজি মই আপোনালোকৰ কাৰণে এটা বহুত ভাল ৰেচিপি লৈ আহিছোঁ। আপোনালোকে হয়তো খাই পাইছে, কিন্তু আপোনালোকে আজি এই ৰেচিপিটো মানে গমেই পাইছে। আজি মই বনাবলৈ গৈ আছোঁ পাস্তা। পাস্তাটো সকলোৰে ফেভৰেট হয় আৰু আজি এই পাস্তাটো বনাম অলপমান বেলেগকৈ। গতিকে আপোনালোকে চাই থাককচোন আপোনালোকে এনেকৈ বনাই নে নবনাই। মই প্ৰথমতে পাস্তাখিনি বইল কৰি ল'ব লাগিব আৰু এই গৰম পানীত মই প্ৰথমতে দিছোঁ নিমখ। ইয়াৰ পিছত অলপমান দিছোঁ মিঠাতেল। গৰম পানীতে দি দিব। বেছি নালাগে, অলপ দিলেই হৈ গ'ল। আপোনালোকে এনেকৈ খাবচোন, বহুত টেষ্টি হয়। এতিয়া পাস্তাখিনি বইল কৰিম। আজি সাউণ্ড কোৱালিটি হয়তো ইমান ঠিক নহ'ব, কাৰণ আজি আমাৰ ইয়াতে বহুত বৰষুণ দি আছে। আৰু সিজাই লৈছোঁ ডালচেনি, লগতে কেইটামান ইলাইচি আছে। আৰু মই আজি বিলাহী দিম 2টা, আপোনালোকে বেছিকৈও দিব পাৰে। আৰু পিঁয়াজ কুটি লৈছোঁ। পিঁয়াজ আজি 2টা দিছোঁ মই।
পাস্তাটো বইল কৰা হোৱাৰ পিছত আপোনালোকে অলপমান ঠাণ্ডা পানী দি দিব তেতিয়াহ'লে আপোনাৰ পাস্তাটো ভাঙি নাযায় নহ'লে বা আপোনাৰ যদি গৰমে গৰমে আকৌ তেলত দি দিওঁ তেতিয়াহ'লে ভাঙি যোৱাৰ চান্স থাকে কিন্তু যদি আপোনালোকে ঠাণ্ডা পানী দি লয় ন তেতিয়া কেতিয়াও নাভাঙে এই বিলাহীখিনি কুটি ল'লোঁ লগতে আজি জলকীয়া দিছোঁ 2টা আপোনালোকে বেছিকৈও দিব পাৰে এতিয়া দি ল'ম তেল আৰু এতিয়া আমি এড কৰিছোঁ অলপমান আদা পিঁয়াজখিনি অলপমান ৰঙচুৱা কৰি ভাজি ল'ব আৰু ইয়াৰ পিছত আপোনালোকে দি দিব বিলাহীখিনি আৰু বিলাহী আৰু পিঁয়াজখিনি আপোনালোকে অলপমান সময় ভাজি ল'ব তাৰপিছত আপোনালোকে দিব পাৰিব সেই বইল কৰি থোৱা পাস্তাখিনি এতিয়া আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব অলপমান গতিকে মই আজি বনালোঁ পাস্তা এনেদৰে আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক গতিকে বন্ধুসকল আজিলৈ ধন্যবাদ